আমাৰ অসমত নতুনকৈ এজন মোল্লা ওলাইছে। সি নিজে ইমান জানা নহয়, সি বুজি নাপায় এনেকুৱা কথা বতৰাবোৰ ক'ৰ পৰা যে আনি কেনেকৈ কৈ দিয়ে একো বুজিয়ে নাপাওঁ। ইমান জানা, ইয়াক বোলে ওপৰৰ পৰা আহিলেও বোলে ইয়াৰ লগত নোৱাৰে। ইমান জানা সি ক'ৰ ইউনিভাৰ্চিটিৰ পৰা পঢ়ি আহিছে। ইমান আপোনালোকে সকলোৱে চিনি পায় কিজানি, মুস্তাফা কামাল আজাৰী নেকি নামটো, আৰু কেনেকুৱা কম নহয়। সি ইমান মিডিয়াত আহি ইমান বকি থাকিব পাৰে, ইমান কথা কৈ থাকিব পাৰে। আপুনি এটা কাম কৰিবচোন, আপুনি যি ভিডিঅ'বোৰ বনাই থাকে নহয়, আপুনি নিজৰ ভিডিঅ'বোৰ যেনেকৈ মিডিয়াত আহি বকি থাকে, আপুনি তলত যি কমেণ্টবোৰ আছে কমেণ্টবোৰ পঢ়ি চাব। আপোনাৰ কমেণ্টত কিমান মানুহে আপোনাক ছাপোৰ্ট কৰিছে আৰু কিমান মানুহে আপোনাক বকিছে, আপুনি সেইটো অলপ পঢ়ি চাব। আপুনি অকল ভিডিঅ' বনাওঁতে ব্যস্ত হৈ থাকে কিয়? আপুনি এনেকুৱা কথা কিয় ক'ব লাগে? আৰু হিয়াৰ ৰাতি এটা ভিডিঅ' চালোঁ, ৰাতি ভিডিঅ'টো মানে এনেকৈ কৈ আছে আৰু ইয়াক বোলে কণ্ডিশ্যন লৈ মোল্লাবিলাকে চাইন কৰিব লাগিব, কিবা কণ্ডিশ্যন লৈ কিনে ইয়াৰ তাতে বহিব লাগিব। আপুনি ক'ৰ হয়? আপুনি ক'ৰ হয়? আপোনাৰ ইমান কথা যে আপোনাৰ তাতে চাইন কৰি কিনে বহিব লাগিব। আপুনি মানে টপ ৰেংকত আছে নেকি? আপুনি অকলে চব জানে আৰু বাকী মোল্লাবিলাকে একোৱে বুজি নাপায়। আপুনি এটা কাম কৰক না, আপুনি অসমীয়াত ভিডিঅ'বোৰ কিয় বনাই থাকে? এটা কাম কৰক, আপুনি হিন্দী নাইবা ইংলিছত ভিডিঅ'বোৰ বনাই থাকক, যাতে গোটেই ৱৰ্ল্ডৰ মানুহবিলাকে বুজি পায় আপোনাৰ কথাবোৰ। তেতিয়াহে আপুনি যদি ইমান জানা, আপোনাৰ কথা যদি ইমানেই জানা, আপুনি ইমানেই জানা নহয়, আপুনি তেনেহ'লে কথাবোৰ বুজি পাব তেওঁলোকে। আপুনি এটা কাম কৰক, হিন্দী নাইবা ইংলিছত ভিডিঅ'বোৰ বনাই থাকিবচোন। আপুনি অসমীয়াত পেকপেকাই থাকিলে আমাৰ অসমৰ মানুহকেইটাই বুজি পাব। আৰু আপুনি এনেকুৱা কথা বতৰা, আপুনি ধাৰে খাইছে নেকি? আপোনাৰ মোল্লাবিলাক আপোনাৰ ধাৰে খাইছে নেকি যে আপোনাৰ তাতে চাইন কৰি কিনে আপোনাৰ তাতে বহিব লাগিব? কৈ আছে নেকি এই মোল্লাবিলাকক? আপুনি অসমৰ মোল্লাবিলাকক ইনকাম কৰি খুৱাই আছে যে আপোনাৰ তাতে চাইন কৰি বহিব লাগিব? সেনেকুৱা কথা ক'ব নালাগে। আৰু এটা কথা কৈছোঁ, আপোনাক ৰিকুৱেষ্ট কৰিছোঁ, আপুনি এটা কাম কৰক, হিন্দী নাইবা ইংলিছত ভিডিঅ'বোৰ বনাব, তেতিয়া গোটেই ৱৰ্ল্ডৰ মানুহখিনি বুজি পাব। খালি অকল অসমৰ মোল্লাবিলাকে যে ভুল, আপুনি শুদ্ধ, এইটো বাহিৰৰ মানুহে কেনেকৈ বুজি পাব? আপোনাৰ ভাৰতবৰ্ষৰ মানুহে বুজিব লাগিব নহয়। আপুনি এটা কাম কৰক, আপুনি হিন্দী নাইবা ইংলিছত ভিডিঅ' বনাব। এইটো আৰু এটা কাম কৰক, আৰু মোৰ প্ৰিয় বন্ধু বান্ধৱীসকলকে মই ৰিকুৱেষ্ট কৰিছোঁ, এই ভিডিঅ'টো ইমানেই শ্বেয়াৰ কৰি দিয়ক যাতে সি পায়। আৰু আপুনি এটা কাম কৰিব, এনেকুৱা কথা ক'ব নালাগে। আপুনি ইমান জানাই, কি ক'ম আৰু, মুছলমানে বোলে বুৰ্কা পৰিব নালাগে, কি কৰিব নালাগে। আপুনি ঘৰখন কেনেকৈ চলাই আছে সেইটো বুজি নাপাওঁতো আপুনি এটা কাম কৰিব নহয়, এনেকুৱা কথা কি ক'ম ইয়াক আৰু, বুজি নাপাওঁ। আপোনাৰ তাতে আপুনি যেনেকুৱা কথা কৈ আছে নহয়, মই বাৰু কোনো ধৰ্মপতিৰ বিষয়ে মোৰ ভালদৰে জ্ঞানো নাই। মই মুছলিমৰ মানে সেইটো ইছলামৰ বিষয়ে নাজানো, আৰু কিবা হিন্দুৰ বিষয়ে ইমানখিনি নাজানো। তথাপি এইখিনি জানো যে এটাৰ বিষয়ে সঠিককৈ নজনাকৈ, কোনো এটা বিষয়ৰ ওপৰত ভালকৈ নজনাকৈ সেইটোৰ বিষয়ে উল্টা পাল্টা কিবা ক'ব নালাগে। আপুনি এনেকুৱা কথা কিয় কৈ আছে? আপোনাৰ লাভটো কি হৈ আছে? আপুনি সমাজখন ঠিক কৰিব আহিছে নে আপুনি বেয়া কৰিব আহিছে? আপুনি এনেকুৱা কথা ক'ব নোৱাৰে নহয়। আপুনি মানে ধাৰিটো বেটা ৰাখি কিনে পূৰা আপোনাৰ দেখাতটো ভাল, মানে শিক্ষিত মানুহৰ নিচিনা, আপুনি মূৰ্খামি পৰিচয় দিছে। আপুনি মূৰ্খামিৰ কথা কিয় ক'ব লাগে? আপুনি ইমান লেতেৰা হৈছে, ক'বই নালাগে। সেয়াক কি ক'ম আৰু, আপোনাৰ বাৰে মই ৰিকুৱেষ্ট কৰিছোঁ, আপুনি অসমীয়াত নহয়, হিন্দী ইংলিছত আৰু বেলেগ ভাষাত মানে ভিডিঅ'বোৰ বনাই থাকিব। তেতিয়া গোটেই ৱৰ্ল্ডৰ মানুহে আপোনাক বুজি পাব। তেতিয়া আপোনাক চাই কিনে শুদ্ধ হ'ব পাৰে। আপুনি যদি ইমান জানা নহয়, আপুনি ইমান শুদ্ধ, তেতিয়াহ'লে আপোনাৰ কথাবোৰ চাই কিনে বাহিৰৰ মানুহবিলাকে ভাল হওক। আপুনি এইবিলাক কাম এৰি দিয়ক। আপুনি কি ক'ম আৰু।